কিমাননো সদায় সদায় ঘৰৰ চাহ টুপিকে খাই থাকিম। আজি বোলো অকণ ওলাই যাওঁ, এই ওচৰৰ হোটেল নে কি খুলিছে এইখনতে খাই আহোঁগৈ বোলো। নকলেও নোৱাৰো, মোৰ আমাৰ এই জধামুখতো কথা কৈছো। মানে মোৰ ল'ৰাটো টংলা, চাহ একাপ বনাব দিওঁ বোলো, বনাচোন খাওঁ ভালদৰে। নাই, কেতিয়াবা আকৌ বোলে চেনি কম হয়, কেতিয়াবা আকৌ বোলে চাহপাত কম। হেৰৌ, এই বুঢ়া মানুহটোকতো তই চাহ একাপ ভালকে বনাই দে। নাই, এদিনো খাবলৈ নেপাওঁ ভালকে। সেইদিনা লগ পাওঁতে হলিৰামে ক'লে বোলে, এই আমাৰ গাঁৱৰ এই ফুলেশ্বৰী পুতেকে বোলে ইয়াতে হেনো ৰেষ্টুৰেণ্ট নে কি বুলি কয় এনেকুৱা এখন খুলিছে বোলে। আমিনো আৰু ঘুমটি গলেহে চিনি পাওঁ। তাকে চাহও পায় বুলি শুনিছো। তাকে চাহ টুপিকে যাওঁচোন বোলো, কিমাননো আৰু সদায় আমাৰ এই জদা মূৰ্খটো হাতে খাই থাকিম। আগতে সেই মানুহজনী থাকোতে ৰাতিপুৱাই গাখীৰ চেনিৰ সৈতে মানুহজনী হাতৰ চাহকাপ খাবলৈ পাওঁ আৰু সেই চাহকাপৰ আমেজটোৱে সুকীয়া আছিলে। ইয়াতো দেখোন এই চকী টেবুল পৰা আছে। ইয়াতে চাহ দিব নেকি আকৌ, নে ভিতৰলৈ যাব লাগিব? গমেই পোৱা নাই নহয়। আমি আকৌ এই ঘুমটিবোৰতে খাওঁ। মানুহ এটা ওলাই থাকিব নালাগে নে পাই? ইয়াত হোটেল এখন খুলিছে বোলে, মানুহ আহিব ওলাই থাকো, সেইটো নাই। এই চকী টেবুলবোৰ উলিয়াই থৈ দিব। যাওঁগেহে ভিতৰলৈকে যাওঁ, কিনো আছেনো। আইঅ বোপাই, এইডোখৰ আহোঁতে আহোঁতে কঁকালটোৱে বেকা হৈ থাকিলে। হোটেল খুলিছ খোল, এই বুঢ়া মানুহটোৱে বহিবলৈতো চকী এখন থ ভালকে। এইকেইখন চকীত বাৰু মই কেনেকে বহো বাৰু এতিয়া? এইখনো চকীয়ে হ'ল না? ইয়াতনো বাৰু বহিলে মোৰ কঁকালটো কঁকাল হৈ থাকিব না? কিনো থৈছে এইখন? এই ভিতৰতে এইবোৰ গছ পুলি ৰুৱে নে এই টেমাতে? এইবোৰ বাহিৰতে ৰোৱা বস্তু, সাৰ পানী পাব লাগিব, তাপ পাব লাগিব। হয় পাই, আমাৰ দিনত যে এইবোৰ নাছিল আৰু এতিয়াহে এইবোৰ ভিতৰতে গছ ৰুই লয়। হোটেলখনলৈ আহিলো বোলো, চাহ একাপ খাই যাওঁ। এতিয়া মানুহ এটা দেখিব নাই, ক'তনো মৰেগৈ জানো এই হোটেল খুলি মানুহবোৰ। ডাইটি দেখোন, আপুনি ইয়াত যে আজি আৰু এই কঁকালটো বেকা কৰি একে জেগাতে ৰখি আছে যে, কিবা হ'ল নেকি আপোনাৰ? ধৰ্মেশ্বৰ দেখোন। কি কবি আৰু, এইডোখৰ আহোঁতে বুঢ়া মানুহ যে কঁকালটো টান খাই ধৰিলে। এতিয়া ফোন কৰিবই নোৱাৰিছো হেৰৌ। ঘৰতনো কিমান সদায় চাহ খাই থাকিম আমাৰ সেই জধামুখটো হাতে। মানে মোৰ ল'ৰা এই টংলাৰ কথা কৈছো। তাকে বোলো আমাৰ গাঁৱৰ এই ফুলেশ্বৰী পিতেকে বোলে এই হোটেল এখন খুলিছে, এই চাহকাপকে খাই যাওঁ বুলি আহিলো। আহি দেখিছো বোলো এই চকী এখনো নাই বহিবলৈ। মইনো বাৰু এই বুঢ়া মানুহটোৱেনো এই চকীখনত বহিব পাৰোনে? এতিয়া কি কৰো আৰু, কঁকালটোৱে টান মাৰি ধৰিছে। বাইটি, পাৰিব বহিবলৈ। ময়ো চাহকাপ খাওঁ বুলি ওলাই আহিলো ঘৰৰ পৰা। আপোনাক লগ পালো, ভালেই হ'ল। দুইটাই চাহকে একাপ একাপ খাই যাওঁ, নে কি কয়? তই মোক পাৰ যদি বহাই দেচোন এইখনতে। এই চাহকাপ খাই যাওঁ তোৰ লগতে। মই বহিবই নোৱাৰিছো আৰু। ৰ'ব ডাইটি, মই আপোনাক বহাই দিছো। পাৰিব আপুনি, কেলে নোৱাৰিব? আপুনি য়ঙে হৈ আছে, ইমান দূৰ খোজকাঢ়ি আহিব পাৰিছে। মোৰ আকৌ এইডোখৰ আহোঁতে এই ভৰিটোৱে বিষালেগে। ৰ'ব ডাইটি, মই আপোনাক বহাই দিছো। ডাইটি কওকচোন, এই ল'ৰাটোৰ কিবা বিয়া বাৰুৰ কথা ভাবিছেনে? তাকে বুজিছনে, মই ভাবিছো কথাটো। কিমাননো আৰু মই এই বুঢ়া মানুহটো তাক সদায় সদায় চম্ভালি থাকিব পাৰিম। আমাৰ এইটো কাণসাৰেই নাই বুজিছনে। কালি বোলে ৰাস্তাতে হলিৰামে লগ পালে। ছোৱালী এজনীৰ খবৰ আছে বুলি কৈছে। তাকেহে তাক কৈছো, খবৰ কৰিবিচোন বোলো, সোনকালে বিয়াখন পাতি দিওঁ, ময়ো আজৰি হওঁ। সময়ৰ কাম সময়তে কৰিব লাগে, নে কি কয়? তাকেহে। বন্ধুসকল, মই ধৰ্মেশ্বৰ আকৌ। মই বোলো ঘৰৰ পৰা ওলাই যাওঁ, চাহ একাপ খাই আহোঁগৈ হোটেলতে। আহিলো, ডাইটিক লগ পালো আকৌ। তাকেহে ডাইটিৰ লগত কথা পাতি আছো। আপোনালোকৰ বাৰু আজি আমাৰ দুজনক চাই কেনেকুৱা লাগিলে? যদি ভাল পালে প্লিজ লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো।